আমাৰ সন্মানীয় বিধায়কসকলক লৈ আমাৰ বাহিৰৰ পৰা অহা যিসকল শ্ৰমিক সেই শ্ৰমিকসকলে খালী হাত তেওঁলোকে ঘৰলৈ উভতি আহিছে। তেওঁলোক দুখীয়া দৰিদ্ৰ পৰিয়ালৰ যুৱক যুৱতী হয়। তেওঁলোকে ঘৰত আহি পেলাই যাতে মানে দুৰ্দিনত পৰিব নালাগে, দুৰ্ভোগত পৰিব নালাগে, তাৰ কাৰণে ভাৰত চৰকাৰে তেওঁলোকক NGNৰেগাৰ পৰা কাম দিবৰ কাৰণে নিৰ্দেশ দিছে। আৰু সেই হিচাপে আমাৰ অসম চৰকাৰেও আমাক নিৰ্দেশ দিছে যে তেওঁলোকক কাম দিব লাগে। সেই গতিকে তেওঁলোকক কাম দিয়াৰ আগতে যিহেতু বেংক একাউণ্ট খুলিব লাগে, জব কাৰ্ড হোল্ডাৰবিলাকক কাম দিবৰ কাৰণে বেংক একাউণ্ট খুলিব লাগে। সেই বেংক একাউণ্ট যাতে আমাৰ লিড বেংকৰ নেতৃত্বত অন্যান্য যিমান বেংক আছে সেইসকলে যাতে সহায়ৰ হাত আগবঢ়ায়, তেওঁলোকক সহায় কৰে, কম সময়ৰ ভিতৰতে যাতে একাউণ্ট খুলিব পাৰে, তাৰ কাৰণে সহজ কৰি দিবলৈ আজিৰ এই সভাটো আয়োজন কৰা হৈছিলে। তাত বিডিঅ'সকলে তেওঁলোকক কাম দিব, DRDৰ ফি দি তেওঁৰ ফালৰ পৰা কোন ব্লকত কিমান পইচা যাব সেইবিলাকৰ ওপৰত বিতংভাৱে যাতে আমি সকলোৱে গম পাওঁ আৰু শ্ৰমিকসকলক যাতে আমি সুন্দৰভাৱে কাম দিব পাৰোঁ, তেওঁলোকক মানে জব কাৰ্ডৰ যোগেদি তেওঁলোকৰ পৰিয়ালক যাতে তেওঁলোকে সহায় কৰিব পাৰে আৰু নিজেও বাচি থাকিবৰ কাৰণে ৰাস্তা পায়, তাৰ কাৰণে সহজ কৰি দিবৰ কাৰণে আজি এই অনুষ্ঠানটো বা সভাটো আমি আয়োজন কৰিছিলোঁ। আজি লিড বেংকৰ বিষয়াগৰাকীয়েও আমাক মানে প্ৰতিশ্ৰুতি দিছে আৰু অন্যান্য বেংকৰ সকলো ব্ৰাঞ্চ মেনেজাৰসকলে বা বিষয়াসকলে তেওঁলোকে আজি কমিটমেণ্ট দিলে যে আমি সহায় কৰিম। কিন্তু কিছুমান সমস্যা আছিলে, এই সমস্যাবিলাকক সহজ কৰি মানে যাতে একাউণ্টটো খোলা হয় তাৰ কাৰণে আমি সকলোৱে তেওঁলোকক অনুৰোধ কৰিছোঁ। যি নহওক সেই ক্ষেত্ৰত তেওঁলোকে যথেষ্ট সহায় কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে। গাঁৱৰ মানুহসকলে চিন্তা কৰিছে 3-4 দিনৰ পিছত ধৰা নপৰে বেমাৰকেইটা, কিদৰে ব্যৱস্থা ল'লে ভাল হ'ব ৰাইজৰ মাজত? নাই, এতিয়া COVID-19 আছে নে নাই তাক পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে বেছি স্পেচিয়াছ কৰিছে, মানে কেপাচিটি বঢ়াই দিছে। দিনত 10,000কৈ ৰোগীসকলৰ চেম্পলটো চাব, পৰীক্ষা কৰিব, তাৰপিছত লগে লগে ৰিজাল্টটো পাব। এইটোৰ কাৰণে ব্যৱস্থা কৰিছে কাৰণে কম সময়ৰ ভিতৰতে তেওঁলোকে ৰিজাল্ট পাইছে। আৰু মই কৈছোঁ যে ৰিজাল্ট পোৱাৰ আগত কোনো ইনমেটছক ঘৰত মানে তেনেকৈ যাবলৈ দিব নালাগে, সেইটো মই কৈছোঁ। আজিও মই কৈছোঁ, দোহাৰিছোঁ আজিও। নাই, সেইটো মোৰ নাই, সেইটো আজি সেইকাৰণে মই কৈছোঁ, সেইকাৰণে আকৌ মই আজি উলিয়াইছোঁ, দোহাৰি পেলাই কৈছোঁ যে আমাৰ গাঁও অঞ্চলত তেনেকৈ মনে মনে যাবলৈ দিয়াটো ঠিক নহ'ব আৰু চাৰ্টিফিকেট নোপোৱালৈকে, পজিটিভ নিগেটিভ সেইটো চাৰ্টিফাইডটো নোপোৱালৈকে তেওঁলোকক এৰি দিয়াটো নহ'ব। সেইটো মই আজিলৈ দুবাৰ ক'লোঁ, মিটিঙত দুবাৰ ক'লোঁ। যদি এৰি দিয়া হৈছে সেইটো মানে ডিচিয়ে ইয়াৰ ওপৰত ৰিপ্লাইটো দিব বুলি মই আশা ৰাখিছোঁ। হয়তো তেওঁলোকৰ দাবী হয়, কিন্তু নাপিতসকলে প্ৰথমতে তেওঁলোকৰ অৱস্থাৰ কথা আপোনালোকৰ চেনেলৰ যোগেদি আমি পাইছিলোঁ, সেইকাৰণে কেবিনেটত সেই কথাটো উত্থাপন কৰিছিলোঁ আৰু উত্থাপন কৰা মৰ্মে তেওঁলোকক খুলিবৰ কাৰণে দিয়া হওক বুলি সিদ্ধান্ত লোৱা হৈছিল। যদি তেওঁলোকে এনেকুৱা ধৰণৰ দাবী কৰিছে এইটো পিছৰ কথা হয়, আমাৰ চৰকাৰ হিচাপে সেইটো বিবেচনা কৰিব, তাৰপিছত তেওঁলোকৰ প্ৰতি কি মানে ৰিজাল্ট আহে পিছত দেখা যাব। না, মোৰ যিটো আমাৰ ভঙা বান্ধ বা মথাউৰি সেইবিলাক মোৰ দৃষ্টিগোচৰ ইতিমধ্যে দৃষ্টিগোচৰ হৈ আছে, কিন্তু আমি তেনেকুৱা ধৰণৰ স্কিম পোৱা নাই কাৰণে এই ভঙা মথাউৰিবিলাক নিৰ্মাণ কৰিবৰ কাৰণে আমি পইচা পোৱা নাই। কিছু আমি পাইছোঁ, যোৱা বছৰ যিবিলাক ভাঙিছে কিছু আমি পাইছোঁ, কিন্তু এইটো যথেষ্টভাৱে য'ত ভাঙিছে তাক মেৰামতি কৰিবৰ কাৰণে আমি স্কিমটো চেংচন পোৱা নাই। সেইটো থাকে। আপোনালোকে জানে যে কোকৰাঝাৰ যিটো জ'নেল কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাত আমি 9খন জিলা আমি অন্তৰ্ভুক্তি কৰিছিলোঁ। আমাৰ ইয়াৰ নামনি অসমৰ 9খন জিলা আমি অন্তৰ্ভুক্তি কৰিছিলোঁ। তেতিয়া যিটো ফিগাৰ আছিল ক্ৰমান্বয়ে কিন্তু লাহে লাহে মানে আজিলৈকে এতিয়া খালি 3খন জিলা আছে আমাৰ, এই ৰাস্তা দি অহা 3খন জিলা, শ্ৰীৰামপুৰেদি অহা 3খন জিলা, অৰ্থাৎ কোকৰাঝাৰ, চিৰাং
আৰু বাস্কা কিন্তু 5 তাৰিখৰ পৰা কাইলৈৰ পৰা কিন্তু বাস্কা চিৰাঙো মানে তেওঁলোকে নিজে নিজে জেগাত গুচি যাব খালি কোকৰাঝাৰৰ মানুহখিনিয়ে থাকিব সেই হিচাপত আমি কওঁ যে টোটেল আমাৰ গোটেই ধৰক এতিয়ালৈকে যিমানখিনি মানুহ তাৰমানে শ্ৰীৰামপুৰৰ পৰা আমাৰ এই 9খন ডিষ্ট্ৰিক্টৰ যি কোকৰাঝাৰ কোৱাৰেণ্টাইন হৈছিল সেইটো হিচাপ আপোনাৰ প্ৰায় মোটামুটি 13,000 মানুহ মানে পৰহিলৈকে 12,500 আছিল আৰু যোৱাকালি 500-600 মানুহ আহিছে তেনেকৈ এৰাউণ্ড 13,000 মানুহ মানে আহিছে কিন্তু সেই 13,000 আগত প্ৰথম কেইদিন মই আপোনাক কৈছিলোঁ এই 9খন জিলাৰ মানুহ সোমাইছিল বুলি খালি কোকৰাঝাৰৰ যিখিনি মানুহ সেইখিনি আমি স্ক্ৰিনিং কৰি গম পালোঁ এতিয়া যে কোকৰাঝাৰৰ মানুহ এতিয়া বৰ্তমান খালি কোকৰাঝাৰ চিৰাং আৰু মানে বাস্কা অলপ মানুহ আছে কিন্তু কাইলৈৰ পৰা তেওঁলোকো নাথাকে সেই হিচাপত মই কোকৰাঝাৰ জিলাৰ খালি মানুহ মানে এৰাউণ্ড 8,000 মান মানুহ আহিছে গৈছে মানে 8,000 মান মানুহ আহিছে মানে এতিয়া কেম্পত ইমানখিনি মানুহ নাই কিন্তু আমি ৰিলিজো কৰিছোঁ বহুত মানুহ সেই হিচাপে কোকৰাঝাৰ জিলাৰ বাহিৰৰ পৰা অহা মানুহ ৰেলেদি হওক বা মানে শ্ৰীৰামপুৰ গেটেদি হওক 8,000 মানুহ আছে আজি যিখন মিটিং হৈছিল মন্ত্ৰী মহোদয়ে সেইটো কাৰণে একচুৱেলি মিটিংখন আয়োজন কৰিছিল যে আচলতে MGNৰেগা যি আঁচনিৰ অধীনত তেখেতসকলক ধৰক একাউণ্ট খুলি জব কাৰ্ড দিয়া প্ৰস্তুতি কৰিব যদি তেওঁলোক যদি হেৰি মানে তেনেকুৱা ধৰণৰ কৰ্মৰ কাৰণে তেখেতসকল যদি আগবাঢ়ি আহে আৰু সেই ক্ষেত্ৰত যে বেংকৰ মানে সাধাৰণতে কি হয় একাউণ্টটো খোলাৰ ক্ষেত্ৰত কেতিয়াবা অসুবিধা দেখা যায় মানে তৃণমূল পৰ্যায়ত বা ফিল্ডত বেংক একাউণ্টটো খোলাৰ ক্ষেত্ৰত কিছু সমস্যা দেখা যায় সেই সমস্যাবিলাক কেনেকৈ দূৰীকৰণ কৰিব পাৰি আৰু ক্ষীপ্ৰভাৱে নদী পলমে কেনেকৈ বেংক একাউণ্টটো খুলিব পৰা যায় সেইকাৰণে আজি লিড বেংক মেনেজাৰ আৰু তাৰোপৰি SBI কওক আৰু বেলেগ স্থানীয় যিসকল ইয়াত বেংকৰ মেনেজাৰ আছিল তেখেতসকলক লৈ পেলাই আৰু চক্ৰ বিষয়া আৰু বেংকৰ আমাৰ BDOসকলক লৈ পেলাই মাননীয় মন্ত্ৰী মহোদয়ে এখন মিটিং আয়োজন কৰিছিল সেইখন মিটিঙে আজি ইয়াত অনুষ্ঠিত হ'ল যাতে